নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ লৈ আহিছোঁ কেইটামান অসমীয়া সাঁথৰ। আৰু বন্ধুসকল, ভিডিঅ'টোৰ শেষত আপোনালোকৰ বাবে এটা সাঁথৰ থাকিব। যদি সেই সাঁথৰটো শুদ্ধ উত্তৰ দিয়ে তেনেহ'লে পৰৱৰ্তী ভিডিঅ'ত আপোনাৰ নামটো ঘোষণা কৰা হ'ব। গতিকে বেছি পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমাৰ যোৱাবাৰৰ সাঁথৰটো আছিল কলিংগৰ লিংগ কাটি পাথাৰ কাটি পাহ, লবংগৰ বংগ কাটি মজা মাৰি খা। আৰু এই সাঁথৰটোৰ শুদ্ধ উত্তৰটো আছিল কঁঠাল। এই সাঁথৰটো আমালৈ প্ৰেৰণ কৰিছিল দুগৰাকী বন্ধু বান্ধৱীয়ে। তেওঁলোকৰ নাম ক্ৰমে পিংকি কিপচেন আৰু মইনা হাজৰিকা। বলক মই সাঁথৰটোৰ শুদ্ধ উত্তৰটো আপোনালোকক উলিয়াই দেখুৱাই দিছোঁ। সৰুতে কাপোৰ পিন্ধে, ডাঙৰ হ'লে নাঙঠ হয়। বন্ধুসকল, ইয়াৰ উত্তৰটো হ'ল বাঁহ গছ। সুমুৱাই দিওঁতে কলা, উলিয়াই আনোতে ৰঙা, কঁকাল ভাঙি মাৰে অলপ অলপকৈ বাঢ়ে। কওকচোন বন্ধু বান্ধৱীসকল, সেইটো কি হ'ব? বন্ধুসকল, ইয়াৰ উত্তৰটো হ'ল কমাৰশালৰ লো। শুন শুন শুন, মূৰত টিকনি লৈ পুৰি মৰে কোন? বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল মোমবাতি। কলৰ চুচনি জহৰ মহৰ, কোন বাপুৰ টিকা পোহৰ? কওকচোন সেইটো কি? ইয়াৰ উত্তৰটো হ'ল জোনাকী পৰুৱা। কেঁচা পাতত নাবান্ধিবা লোন, জিভাৰে বাট বোলে কোন? ইয়াৰ উত্তৰটো হ'ল শামুক। সহজৰ সজ কাটি মিঠাই ঠাই কাটি, তামোলৰ মূল কাটি নাচি নাচি খা কাটি। এই সাঁথৰটো যদি শুদ্ধ উত্তৰ দিয়ে তেনেহ'লে পৰৱৰ্তী ভিডিঅ'ত আপোনাৰ নাম ঘোষণা কৰা হ'ব। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদিহে আজিৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই অল অপশ্যনত প্ৰেছ কৰি দিব।